হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ জোনালী মাজুলী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা মাছৰুমৰ ৰেচিপি লৈ আহিছোঁ। মই আজি মাছৰুমখিনি বনাম বিলাহী আৰু কাঠবাদামৰ সৈতে। চাওকচোন মই আজি কি বস্তু লৈছোঁ মাছৰুমৰ ৰেচিপিটো বনাবৰ বাবে। এইখিনি লৈছোঁ মই মাছৰুম, 3টা বিলাহী লৈছোঁ, 5টা পিঁয়াজ লৈছোঁ, কাৰণ মোৰ পিঁয়াজখিনি সৰু আছিল, নতু আপুনি ডাঙৰ সাইজৰ হ'লে 2টা ল'ব পাৰিব। আৰু অলপমান নহৰু লৈছোঁ, টুকুৰা আদা লৈছোঁ আৰু কেইটামান কাঠবাদাম লৈছোঁ আৰু 3টা কেঁচা জলকীয়া লৈছোঁ। আৰু লগতে লৈছোঁ 1 চামুচ জিৰাৰ গুড়ি, 1 চামুচ ধনিয়াৰ গুড়ি আৰু 1 চামুচতকৈ অলপমান কম চাহী গৰম মছলা আৰু শেষত দিবৰ বাবে লৈছোঁ 2 খিলা মান ধনিয়াৰ পাত। এতিয়া মই আপোনালোকক দেখুৱাম মইনো কেনেকৈ ৰেচিপিটো বনাইছোঁ। এয়া মই চাওকচোন এই বিলাহীখিনি এনেদৰে কাটি লৈছোঁ, পিঁয়াজখিনি কাটি লৈছোঁ আৰু এয়া নহৰুখিনি মই ফাল কৰি লৈছোঁ আৰু এয়া আদাখিনি মই স্লাইচ কৰি লৈছোঁ, তাৰ পৰা জলকীয়াখিনি কাটি লৈছোঁ আৰু এয়া মাছৰুমখিনি মই ধুনীয়াকৈ চাফা কৰি লৈ ইমানটো জোখত মই টুকুৰা কৰি লৈছোঁ, লৈ ধুই পেলাই চেপি লৈছোঁ, চেপি পেলাই এনেকৈ লৈ লৈছোঁ। ইয়াৰ লগতে আমাক আৰু লাগিব হালধি, নিমখ আৰু মিঠাতেল। এতিয়া এখন কেৰাহী গেছত তুলি দিছোঁ। মোৰ তেলখিনি এতিয়া গৰম হৈ গ'ল, মোৰ এতিয়া কেৰাহীখন গৰম হৈ গৈছে। মই ইয়াতে এতিয়া তেল দিম। মই এতিয়া প্ৰথমতে মাছৰুমখিনি অলপমান ফ্ৰাই কৰি ল'ম। মই ইয়াতকৈ আৰু বেছি ফ্ৰাই নকৰোঁ, মই ইমানখিনিতে এতিয়া মাছৰুমখিনি কাঢ়ি ল'ম। মই এতিয়া একেখন কেৰাহীতে আৰু অলপমান তেল দি দিছোঁ। মোৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মই প্ৰথমতে দিম পিঁয়াজ। পিঁয়াজখিনি মই ফ্ৰাই কৰি ল'ম। অলপমান ব্ৰাউন কালাৰ অহালৈকে মই পিঁয়াজখিনি ফ্ৰাই কৰিম। ইয়াতে মই এতিয়া নহৰু আৰু আদাখিনিও দি দিম। ইয়াত মই এতিয়া দিম এই কেঁচা জলকীয়া কেইটা আৰু লগতে বাদাম কেইটাও দি দিম আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়িখিনি দি দিম। এতিয়া মই ইয়াত বিলাহীখিনি দি দিম। যিহেতু এইখিনি বিলাহীখিনি অলপমান গলে মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছতে এইখিনি মই পেষ্ট কৰিবৰ কাৰণে মিক্সিত দি দিম। বিলাহীখিনি দিছোঁ। ইয়াৰ লগতে মই দিম জোখমতে নিমখ আৰু হালধি। নিমখ আপোনালোকৰ নিজৰ অনুযায়ী দিব, কিমান জোখত নিমখ খায়। কোনোলোকে বেছি নিমখ খায়, কোনোলোকে কম নিমখ খায়, সেয়ে আপোনালোকৰ নিজৰ জোখত দিব।
মই ইয়াতে নিমখ আৰু হালধি দি দিছোঁ। এতিয়া মই এইখিনি অলপমান লৰাই লৈ ঢাকোন মাৰি অলপমান কমিবলৈ দিম। বিলাহীখিনি যেতিয়া কমিবলৈ আৰম্ভ কৰিব তাৰপিছতে ঠাণ্ডা কৰি এইখিনি পেষ্ট কৰি ল'ম। এয়া মই ঢাকনটো মাৰি পেলাই এইখিনি অলপ কমিবৰ কাৰণে দিম। এইখিনি মোৰ হৈ গৈছে। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে থ'ম আৰু ঠাণ্ডা হ'লে মই মিক্সিত মাৰি পেষ্ট বনাই ল'ম। মোৰ এয়া পেষ্ট ৰেডি হৈ গৈছে। এতিয়া মই কেৰাহীখনত অকণমান তেল দি ল'ম, বেছি নহয় অকণমান দিম। আৰু মই এই পেষ্টখিনি ইয়াত দি দিম। আৰু অলপ সময় ফ্ৰাই কৰি ল'ম। আপোনালোকে ইয়াতে ৰেড চিলি গুড়ি দিব পাৰে, কিন্তু মই ৰেড চিলি গুড়ি দিয়া নাইকিয়া। মই 3 মিনিটমান এনেকৈ ফ্ৰাই কৰিলোঁ। এতিয়া ইয়াত জোখমতে মই পানী দিম। পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া উতল অহা আৰম্ভ কৰিছে। ইয়াতে মই মাছৰুমখিনি দি দিম। গেছৰ ফ্লেমটো অকণমান কমাই থ'ম। যিহেতু মই মাছৰুমখিনি আগতেই অলপ ফ্ৰাই কৰি থৈছিলোঁৱে, সেইবাবে বেছি সময় ইয়াক উতলাব নালাগে। অকণমান সময়ৰ বাবে মই ঢাকোনখন লগাই দিছোঁ। মোৰ এইখিনি অলৰেডি হৈয়ে গৈছে। এতিয়া ইয়াতে মই চাহী গৰম মছলা দিম। চাহী গৰম মছলা মই 1 চামুচতকৈ কম দিছোঁ, কাৰণ ইয়াতে ডালচেনি আৰু লঙৰ ফ্লেভাৰ আছে, কিন্তু ডালচেনি ফ্লেভাৰটো মই অকণমান বেছি পাওঁ, সেইবাবে অলপ কমাই দিছোঁ। আৰু ওপৰতে এয়া মান ধনিয়াৰ পাত মই দি দিছোঁ। মোৰ এয়া ৰুটিৰ লগত খাবৰ বাবে মাছৰুমৰ এয়া মোৰ ৰেচিপি তৈয়াৰ হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, ৰুটিৰ লগত খাবলৈ বহুত ভাল লাগে। মই এতিয়া গেছটো অফ কৰি দিছোঁ। ইমানটো জোখে হৈ যাব ৰুটিৰ লগত খাবৰ বাবে। গ্ৰেভিটো ইমানটো জোখতে মোৰ ভাল লাগে। এভৰিৱান, আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰি দিব, আৰু বেল আইকনটো টিপি দিব, যাতে ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই যায়। ধন্যবাদ।